পুনৰ এটা নতুন বিতৰ্কত সোমাই পৰিছে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। বংগকন্যা মৰ্মিতা মিত্ৰ সোমাই পৰিছে এটা নতুন বিতৰ্কত। কথা দি কথা ৰাখিব নোৱাৰিলে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই। গণশিল্পী ৰাজীৱ শদিয়াৰ পৰিয়ালক ৰামঠগন মৰ্মিতা মিত্ৰৰ। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছতে তেওঁৰ পৰিয়ালক 50,000 টকা আৰ্থিক সাহায্য আগবঢ়াম বুলি কৈ বৰ্তমানলৈকে কিন্তু এটকাও দিয়া নাই। সাংবাদিক অনুপম চক্ৰৱৰ্তীয়ে সামাজিক মাধ্যমত এনেদৰে লিখিছে, শুনামতে ৰাজীৱ শদিয়া স্মৃতি ৰক্ষা সমিতিক 50,000 আৰ্থিক সহায় আগবঢ়াম বুলি কোৱা মৰ্মিতা মিত্ৰই 1 পইচাও দিয়া নাই। চাগৈ পাহৰিছে, আজিকালি আকৌ তেখেতৰ দাম 4 লাখ মান উঠিল। কম পইচা মনত নাথাকিব পাৰে বাৰু। যদি কথাটো সঁচা হয় তেন্তে মৰ্মিতা মিত্ৰই কিন্তু এনেকুৱা কৰিব নালাগিছিল। এই বিষয়ক লৈ আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাবচোন। কথা দি কথা ৰাখিব নোৱাৰাৰ বাবে এতিয়া সমালোচনাৰ পাত্ৰী হৈছে মৰ্মিতা মিত্ৰ। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।